നീയത്തു സ്നേഹം എന്റെ കരം തരുമോ പ്രേമത്തിലേ കൂടി എന്റെ നീ സ്നേഹിക്കാമോ എന്നെ കൊണ്ടുപോ ഗുവാഹത്തിയിലേ নমস্কাৰ মোৰ নাম আৰিফ মোৰ ঘৰ তেজপুৰ ঠেলামাৰা মই কেৰালাত মই মালায়ালামত এটা এলবাম বনাইছোঁ যেটো নেকি কেৰালাৰ ইতিহাসত আজিলৈকে কোনো কৰিব পৰা নাই কালি মোৰ এলবামটো অলৰেডি ৰিলিজ হৈছে কালি 10টা মান বজাত ৰিলিজ কৰিছোঁ ইউটিউবত ব্যাপক চৰ্চা লাভ কৰিছে এলবামটোৱে আৰু মোৰ অসমবাসীলৈ গোটেই অসমবাসীলৈ এটা অনুৰোধ যাতে আপোনালোকে মোক সাপোৰ্ট কৰে আৰু মোৰ কাৰণে দোৱা কৰে মোৰ কাৰণে প্ৰাৰ্থনা কৰে যে মই এই এলবামটো লগতে আৰু যে ধুনীয়া ধুনীয়া এলবাম কেটা হওক আৰু ধুনীয়া ধুনীয়া সং যে দিব পাৰো আৰু মই গোটেই অসমবাসীৰ ওচৰত ৰিকুৱেষ্ট কৰি আছো মই আগতো খালি মই এটা এলবামো বনোৱা নাই আগতো মালায়ালামত বহুত বস্তু বনাইছো এটা শৰ্ট ফিল্ম বনাইছো পিছত আপোনাৰ শৰ্ট ফিল্মৰ পিছত বনাইছো আৰু এটা সং বনাইছিলো হেতু হিন্দি মিক্স আছিলে এলবাম এতিয়া যেটো এলবাম বনাইছো হেতু এলবাম আপোনাৰ হেৰি কি কয় ফাৰ্স্ট এতিয়া আজিলৈকে অসমৰ কোনো মানুহে ইয়াত কেৰালাৰ ভাষাত নিজাকে গান গায় নিজেকে লিখি ধুনীয়াকে ডাইৰেকচন কৰি আজিলৈকে কোনো বনাব পৰা নাই সো আমাৰ অসমবাসীৰ কাৰণে মোৰ কাৰণে আমাৰ সবৰ কাৰণে গৌৰৱৰ কথা আমাৰ অসমবাসীয়ে যে মোক সাপোৰ্ট কৰে তাৰ কামনাৰে মই এই ভিডিওটো বনাইছো আৰু আমাৰ গোটেই অসমবাসীলৈ মোৰ আন্তৰিক ধন্যবাদ যাতে মই আশা কৰি আছো আপোনালোকে সাপোৰ্ট কৰিব মোৰ ঘৰ তেজপুৰ ঠেলামাৰা মই বৰ্তমান আছো কেৰালাত মই আছো ইয়াত এটা এলবামৰ কাম কৰিছো মই নিজাকে গান লিখিছো মই নিজাকে গাইছো মই নিজেকে মিউজিক ডাইৰেকচন কৰিছো ভিডিওগ্ৰাফি ভিডিও ডাইৰেকচন এন্ড টোটালি কাম কৰিছো ভিডিওটো যোৱাকালি ভিডিওটো ৰিলিজ হৈছে আৰু ভিডিওটো ব্যাপক চৰ্চা লাভ কৰিছে কেৰালা সো মই গোটেই অসমবাসীলৈ ৰিকুৱেষ্ট কৰি আছো যে আপোনালোকে সবে সাপোৰ্ট কৰিব আৰু আমাৰ এইটো